গল্টিৰ কি প্ৰথম প্ৰগ্ৰাম দিছিলোঁ 500 টকাত, বিশ্বাস কৰিবা? পূব খৰণীয়া যুৱ সংঘ 500 টকাত প্ৰগ্ৰাম। একদম ল'ৰাকেইটা আহি চবে ৰাতি অকণমান দম চম দি গাবই লাগিব, জোৰ জবস্তি। সি গমেই নাপায় আৰু সেইটো এনেই টকাত প্ৰথমতে প্ৰগ্ৰাম যে হেৰি তেতিয়া দিগন্ত দিগন্ত শৰ্মা, ডনি, সেইবিলাক পুৰণা এতিয়া নায়েই সেইখিনি বজোৱাখিনি। কিন্তু আমাৰ হেৰিটো বেলেগ আছিল, টাচটো। তাৰপিছত এই বহুত কাহিনী কৈছে জুবিনক লৈ। 4খনলৈকে প্ৰগ্ৰাম ৰাখোঁ, 4 নম্বৰ প্ৰগ্ৰাম গৈয়ে নাপায়। কিমান কৰিব কষ্ট, কিমান। এইটো কোন চনত পাহৰিলোঁ, 2007-08 হ'বনে, প্ৰথম কাৰ্বি কেছেটত গোৱাইছোঁ দেই। মইতো আচৰিত, সি কাৰ্বি গান প্ৰথম মানাই বুলি, কাৰ্বি মায়াতুম কাৰ্বিত গাইছে, মানাই 2007 চন হ'ব নেকি, পাহৰিলোঁ দেই। মই চন ভুল হ'ব পাৰে। তেতিয়া সি মানে কোনো নাজানে মানে গল্টিত কি হেৰি আছে। সি পখিলা বাইদেউ, পখিলা লাকটেপি এইবিলাক চব আহিছে। বাইদেউহঁতে চাই আছে আৰু এইটো কি চুলি লম্বা, কি গাবহি, এইটো কি কাংঘন কিৰি অমুক কাৰ্বি ভাষা কেইটামান কৈ আছে। জয় জয় পেনলে কোৱাঞ্চি মিৰ্জাং থজিব। এবাৰ সুধিলে মাত্ৰ, সুধি ৰাতিটোত ক'ৰ পৰা গ'লে যেন সি কাৰ্বি ল'ৰাহে। এইটো ভগৱান প্ৰদত্ত হ'ব লাগিব নাই, এটা ভুল ধৰিব নোৱাৰাকৈ শুদ্ধকৈ গোটেই গানটো গাই দিয়া। কাৰ্বিত গাই দিছে। চবৰ মুখ মেলি এনেকৈ হৈ থাকিলে। তেতিয়াই মানে আমি গম পাইছিলোঁ যে এইজন অসাধাৰণ ব্যক্তি আছে, ভগৱানে পঠাইছে এইজন অসাধাৰণ। আজি যিয়ে নাগাওক, কামৰূপীয়া লোকগীতৰ পৰা, বৰগীতৰ পৰা, নামঘোষাৰ পৰা, যিয়ে নাগায় সেই তাতে দেখোন আমি সোমাই যাওঁ, ডেকা বুঢ়াৰ পৰা চব। এইটো ক'ৰবাত অসমে দিব পাৰিব, আগৰ 50-60 বছৰলৈও দিব নোৱাৰে। সেই ভোটা তৰাটোক নেগলিজেঞ্চৰ কাৰণে আজি গুচি গ'ল, হেৰাই গ'ল। আৰু ক'বলৈ কি থাকিল কোৱা তুমিয়ে? অৱহেলা, অন্য একো নাই।